নমস্কাৰ বন্ধু বান্ধৱীসকল, অল টিপছ আছামিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বেয়া সময় অহাৰ আগত ভগৱানে কেনেদৰে ইংগিত দিয়ে তাৰে কেইটামান কথা লৈ উপস্থিত হৈছোঁ। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনত কেতিয়া বেয়া সময় আহি পৰে আৰু কেতিয়া ভাল সময় আহি পৰে কোনেও নাজানে। বেয়া সময় অহাৰ আগত ভগৱানে ইংগিত দিয়ে, কিন্তু আমি ধ্যান নিদিওঁ। তাৰে কেইটামান ইংগিত লৈ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। প্ৰথমতে হ'ল, এগৰাকী বিবাহিতা মহিলাই সেন্দুৰ লৈ থাকোঁতে হাতৰ পৰা সেন্দুৰৰ টেমা পৰিছে, তেতিয়া গম পাব আপোনাৰ স্বামী কিবা বিপদত পৰিব পাৰে। ২ নম্বৰতে, পূজা কৰা থাল হাতৰ পৰা পৰিলে তেতিয়া গম পাব যে কোনোবা এজন ভগৱান আপোনাৰ ওপৰত ৰুষ্ট হৈ আছে। ৩ নম্বৰতে, ঘৰত যদি অকস্মাৎ আইনা পৰি ভাগি যায় তেতিয়া বুজিব যে সেইটো এটা অশুভ চিন। ৪ৰ্থতে, ঘৰত সন্ধিয়া সময়ত মেকুৰী বা কুকুৰে বেয়া আচৰণ কৰি থাকে বা চিঞৰ-বাখৰ কৰি থাকে তেতিয়া গম পাব ঘৰখনলৈ কিবা অমংগল আহিব পাৰে। ৫মতে, হাতৰ পৰা যদি গাখীৰৰ গ্লাছ পৰি গৈছে তেতিয়া গম পাব সেইটো এটা অশুভ সংকেত। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।